প্ৰথমে নমস্কাৰ। আজিৰ ব্লগটো হ'বলৈ গৈ আছে ভোট জলকীয়াৰ ওপৰত। এয়া ভোট জলকীয়া, ইয়াতে বহুখিনি আছিলে আৰু ইফালে অমিতা মাছৰ কাৰ্টুনত জগা হৈছে, ঢাকি ৰখা হৈছে। আৰু ইফালে আছে ভোট জলকীয়াৰ বাবে পুলি পেকেটিং ৰখা হৈছে। 2 দিন ভিতৰতে দিয়া হ'ব। আপোনালোক দেখাই আছোঁ। এইবোৰ কাৰ্টুন আনি থোৱা হৈছে। আজি আনিছোঁ পেকেটিংবোৰ। ইতিমধ্যে 5000 ভোট জলকীয়া পেকেটিং ৰেডি হৈছে। এইবাৰ আৰু ঘৰত আছে, এইফালে ৰখা হ'ব। দেখাই আছোঁ এইফালে। এইফালে লোকেল সৰু জলকীয়া যোগোৱা হৈছে, এই ঠাইতে ৰখা হ'ব। আৰু এইফালে ভোট জলকীয়া দেখাই আছোঁ ৰ'বা মোৰ। আৰু এইফালে ভোট জলকীয়াবোৰ ইয়াতো ৰখা হৈছে, দেখাই আছোঁ ওচৰৰ পৰা। বহু ভোট জলকীয়া বিক্ৰী কৰা হ'ল ইতিমধ্যে। আৰু মাটিৰ পেকেটিং পুৰা ৰেডি হৈছে। এইফালে আছে আৰু ৰেডি কৰা হৈছে। এইফালে মাটি বস্তুত পুৰা ৰেডি আছে, ৰেডি কৰি ৰখা হয়। এইফালে আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যিসকলে নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰিবা চেনেলটো, বেল আইকনটো দাবাই ৰাখিবা যাতে নতুন ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ থাকিল।